ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ মাজলৈ জতুৱা ঠাঁচেৰে বাক্য ৰচনা কৰা কেইটামান আগবঢ়াইছোঁ, যিকেইটা পৰীক্ষাত আহিবলগীয়া। আলাসৰ লাৰু মানে অতি মৰমৰ, ল'ৰাটো মাকৰ আলাসৰ লাৰু, যিটো শব্দৰে বাক্য ৰচনা কৰা হৈছিল। সেই বাক্য শব্দকেইটাৰ তলত কি কৰিব লাগিব, আঁচ টানিব লাগিব, ঠিক আছে, যিটো শব্দৰে বাক্য গাঁথনি কৰা হৈছিল। হাতলৰ চুৰ স্বভাৱ, হাতলৰ মানুহৰ পৰা সাৱধানে থাকিবা। তোমালোকে চুৰ স্বভাৱ লিখিলে হ'ব বা নিলিখিলে হ'ব, ইয়াৰ অৰ্থটো লিখিলে হ'ব বা নিলিখিলে হ'ব, কিন্তু লিখিলে মানে ভাল হয়, ঠিক আছে। হাত দীঘল মানে ক্ষমতাশালী, আইনৰ হাত দীঘল, এইটো লিখিব পাৰা। তাৰপাছত হিয়াৰ আমঠুটো আমি জানো অতি মৰমৰ, জুবিন দা আমাৰ হিয়াৰ আমঠু, এইটো খুব লিখিবই পাৰা নিজে হাতে। চকুৰ মণি মানেও অতি মৰমৰ, ছোৱালীজনী মাকৰ চকুৰ মণি, তেনেকৈ লিখিব পাৰা, ঠিক আছে। আৰু যিটো শব্দৰে আমি বাক্য ৰচনা কৰিম তাৰ তলত কি কৰিব লাগিব, আঁচ টানিব লাগিব, ঠিক আছে।